হয়, আজি বোকাখাত নাট্য মন্দিৰ আৰু বোকাখাত বাৰোৱাৰী পূজা সমিতিৰ সহযোগত আমাৰ সোণাপুৰৰ কিডনী চিকিৎসালয়ৰ উদ্যোগত দিনজোৰাভাৱে আজি আমি ইয়াত বিশেষকৈ কিডনী পাচাবৰ সমস্যা ইত্যাদি পৰীক্ষাৰ বাবে এক পৰামৰ্শ গ্ৰহণৰ কাৰণে ইয়াত আচলতে আমি এটা অনুষ্ঠান চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াত বিশেষভাৱে অংশগ্ৰহণ কৰিছিল চিকিৎসক হিচাপে সকলোৱে জানে যে ভাৰতৰ লেজাৰমেন খ্যাত ৰোগ বিশেষজ্ঞ আমাৰ ডক্টৰ অৰূপ কুমাৰ নাথদেৱ লগতে তেখেতৰ লগত আছিল আমাৰ ডক্টৰ বিকাশ চৌধুৰী আৰু তেখেতৰ সেই হস্পিটেলখনৰ ষ্টাফ আহিছিল। ইয়াত দিনজোৰাই আমাৰ প্ৰায় 160জন ৰোগীৰ আজি স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু বিশেষকৈ কিডনীৰ সমস্যা পাচাবৰ সমস্যা ইত্যাদি যিবিলাক সমস্যা আছে সেই সমস্যাসকল চিকিৎসক দুজনে পৰামৰ্শ দিয়ে। মই ভাবোঁ যে আজি বিশেষকৈ আমাৰ এই যিটো চিকিৎসা শিবিৰ এই চিকিৎসা শিবিৰে বিশেষকৈ বোকাখাতবাসী ৰাইজক লাভান্বিত কৰিছে আৰু ইয়াত কেৱল বোকাখাতেই নহয়, আমি দেখা পালোঁ যে গোলাঘাট দেৰগাঁৱৰ পৰাও ৰোগী আহিছে আৰু ৰোগীৰ পৰামৰ্শ ইয়াত গ্ৰহণ কৰিছে, আমাৰ চিকিৎসকে পৰামৰ্শ দিছে। গতিকে খুব ভাল এটা চিকিৎসা শিবিৰ অনুষ্ঠিত হৈছে। ভৱিষ্যত মই ভাবোঁ যে এই চিকিৎসা শিবিৰৰ জৰিয়তে বিশেষকৈ আমাৰ কিডনীৰ যিবিলাক সমস্যা, কিডনী পাথৰ হোৱা বা কিডনীত মানে বিকল হৈ যোৱাৰ যিবিলাক ঘটনা ঘটে তাৰ আগতীয়া প্ৰাথমিক চিকিৎসাৰ কাৰণে আচলতে এই চিকিৎসা শিবিৰ কৰা হৈছিল আৰু দুইজন বিশেষজ্ঞই মই দেখিলোঁ যে আজি দিনটোত ৰোগীসকলক যথেষ্ট সন্তুষ্টি দিছে আৰু ইয়াত বিশেষকৈ তেখেতসকলে ঔষধ পাতিও যোগান ধৰিছিল, অতি ৰেহাই মূল্যত তেখেতসকলে ঔষধ পাতি যোগান ধৰিছে। গতিকে সেইটো এটা ভাল কাম হৈছে বুলি আমি ভাবিছোঁ আৰু বিশেষকৈ মই ভাবোঁ যে যিবিলাক ৰোগী আজি ইয়াত চিকিৎসা কৰিলে সেই ৰোগীসকলে মই ভাবোঁ যে চিকিৎসা লোৱাৰ পিছত নিশ্চয় আৰোগ্য লাভ কৰিব আৰু তাতকৈ অধিক পৰামৰ্শ ল'বলৈ হ'লে আমাৰ যিখন সোণাপুৰৰ কিডনী চিকিৎসালয় আছে তেখেতসকলে তাৰ ঠিকনা দি থৈ গৈছে, তালৈ গৈ তেখেতসকলে কিছু ৰেহাই মূল্যত কাম কাজ কৰিব পাৰিব আৰু আমি নাট্য মন্দিৰ সমিতিও আমি তেখেতসকলৰ লগত কথা পাতিছোঁ যে নাট্য মন্দিৰৰ ফালৰ পৰা আমি লিখা মেলা কৰি দিম যাতে আমাৰ বিশেষকৈ আৰ্থিকভাৱে আমাৰ দুৰৱস্থা হোৱা যিখিনি আমাৰ ৰোগী আছে সেই ৰোগীসকলক সম্ভৱপৰ যিমান পৰা যায় ৰেহাই মূল্যত যাতে চিকিৎসা কৰা যায় তাৰ কাৰণে আমি নাট্য মন্দিৰৰ ফালৰ পৰা এখন পত্ৰ লিখি দিম আৰু সেই কথাটো ডক্টৰ অৰূপ কুমাৰ নাথদেৱে ইতিমধ্যে গ্ৰাহ্য কৰিছে। সেইকাৰণে আমি তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু গোটেই দলটোক চিকিৎসা সেৱা কৰা আজি গোটেই দলটোক মই ধন্যবাদ জনাইছোঁ। আমাৰ লগত আজি বিশেষভাৱে সহযোগ কৰিলে আমাৰ বিশেষকৈ এই কেন্দ্ৰৰ লগত যোগাযোগ কৰিছিল আমাৰ শ্ৰদ্ধাৰ ইয়াৰ সভাপতি দিলীপ শইকীয়াদেৱ, তেখেত আছে উপস্থিত পুৱাৰ পৰা, উপসভাপতি বিমান বৰুৱাদেৱ, আমাৰ নাট্য মন্দিৰ তথা পূজা কমিটিৰ বাবলু শইকীয়া, ধ্ৰুৱ কাকতিকে আদি কৰি সমূহ সদস্যবৃন্দ ইয়াত সহযোগ কৰিছে। যুৱ ছাত্ৰ পৰিষদৰ আমাৰ কেন্দ্ৰীয় সমিতি বিপুল বৰা, নীলোৎপল খাউন কেন্দ্ৰীয় সমিতি তেখেতসকলেও আহি ইয়াত সহযোগ কৰিছে। গতিকে দিনজোৰা যি কাৰ্যসূচী আছিল ইয়াত আমাৰ বহু সংখ্যক আমাৰ উপসভাপতি আটাইকেইজন দুলাল ডেকাকে আদি কৰি আটাইকেইজনে ইয়াত সহযোগিতা কৰিছে। নাট্য মন্দিৰৰ সমূহ সদস্য আহিছে, পূজা কমিটিৰ সমূহ সদস্যই সহযোগিতা আগবঢ়াইছে। গতিকে সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু চিকিৎসা সেৱাৰ দলটোক আমি বিশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ যে ভৱিষ্যতেও অন্ততঃ এনেধৰণৰ চিকিৎসা শিবিৰ এই ভিতৰুৱা অঞ্চললৈ অহাৰ ক্ষেত্ৰত তেখেতলৈ আগভাগ ল'ব আৰু ৰাইজক পৰামৰ্শ দিব। এই আশা কৰি আচলতে আজিৰ আমি যি চিকিৎসা শিবিৰ আয়োজন কৰিছিল ইতিমধ্যে আমাৰ সমাপ্তি ঘোষণা কৰা হৈছে।